হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল পপি ক্ৰিয়েটিভ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমৰ কিছু কথা। আমৰ ইংৰাজীৰ নাম হৈছে মেংগো আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা। ইয়াক দক্ষিণ এছিয়াত স্থায়ীভাৱে পোৱা যায় আৰু ভাৰত আৰু ফিলিপাইনৰ ৰাষ্ট্ৰীয় ফল হৈছে এই আম। বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে আম গছক স্বীকৃতি দিয়া হৈছে। এই আমৰ বহুতো উপকাৰিতা আছে। আমৰ কুঁহি পাত কফ, পিত্ত, হাইজা তথা ৰক্তদোষত ব্যৱহাৰ হয়। আমৰ ডাল বা পাতৰ পৰা ওলোৱা এঠা মিঠাৰ তেলৰ লগত মিহলাই গাত ঘঁহিলে চৰ্ম ৰোগৰ পৰা হাত সাৰিব পৰা যায়। গাত ফোঁহা হ'লে সেই ফোঁহাত আমৰ ডাল বা পাতৰ পৰা ওলোৱা অকল আঠাটো লগালেই সেই ফোঁহা ভাল হয়। আম হৈছে টেঙা ৰুচিকাৰক আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিনো পোৱা যায়। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু মই যাতে আপোনালোকলৈ নতুন ভিডিঅ' দি থাকিব পাৰোঁ। থেংকছ ফৰ ৱাচিং।